নমস্কাৰ বন্ধুসকল, আজি এটা বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি আহিলোঁ। বনজুই সংঘটিত হৈ আছে। আমি দেখা পাইছোঁ, আপোনালোকে যদি আহিছে গুৱাহাটীৰ ফালে তেতিয়াহ'লে দেখিছে চাগে। মই বাহিৰৰ কথা নাজানো, কিন্তু আপোনাৰ গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী বহুত কেইখন পাহাৰত আজি প্ৰায় 2 মাহমানৰ পৰা বনজুইৰ নিচিনা ঘটনা সংঘটিত হৈ আছে। আমি যেতিয়া ৰাস্তাৰে যাওঁ তেতিয়া দেখিবলৈ পাওঁ, আঁতৰৰ পৰা দেখিবলৈ পাওঁ যে একুৰা ডাঙৰ জুই পাহাৰখনৰ ওপৰত জ্বলি আছে, য'ত নেকি গছ লতা ঘাঁহ বন সকলো জ্বলি পুৰি শেষ হৈ গৈছে। এতিয়া বনজুই সাধাৰণতে সংঘটিত হয় আপোনাৰ শুকান পৰিৱেশৰ কাৰণে, কিন্তু আমি আগৰ পৰাই বা আমাৰ আগৰ প্ৰজন্ম দেউতা ককাহঁতৰ দিনৰ পৰা যিখিনি শুনি আহিছোঁ, অসমখন বিশেষকৈ অসমখন এখন কৃষিপ্ৰধান ৰাজ্য। আৰু কৃষিপ্ৰধান ৰাজ্য এইটো কাৰণে যে ইয়াত বহুত বেছি পৰিমাণে বৰষুণ হয়, পানীৰ নাটনি নহয়, কেতিয়াও শুকান নহয় আমাৰ ইয়াৰ পৰিৱেশ। কিন্তু বনজুই কিয় সংঘটিত হৈ আছে? এইটো এটা প্ৰাকৃতিক নে কিবা কৃত্ৰিম বা মানে কোনোবা একাংশ মানুহৰ ইয়াত হাত আছে যে পাহাৰবিলাকৰ যিবিলাক এটা প্ৰাকৃতিক অৱস্থা সেইটো ধ্বংস কৰা? মই দুটামান ক্লিপ লগাই দিম, মই নিজে ৰেকৰ্ড কৰা। মই ৰাস্তাৰে আহোঁতে যাওঁতে মই লক্ষ্য কৰিছোঁ, সেইকাৰণে মই ৰেকৰ্ড কৰি ল'লোঁ সেই বনজুইৰ ভিডিঅ'। আমাৰ অসমখনতে দিহিং পাটকাই পৰ্বতখন নাই, দিহিং পাটকাই নেশ্যনেল পাৰ্কখন নাই জানো? দিহিং পাটকাই নেশ্যনেল পাৰ্কখন আমাৰ পূবৰ এমাজন বুলি কোৱা হয়, কাৰণ মানে এইখন এখন বৰ্ষাৰণ্য হয়, য'ত বহুত বেছি পৰিমাণে বৰষুণ হয়, বা তাৰ গছ গছনিয়ে ক'ব পাৰে আপুনি, বা জীৱ জন্তু। আমাজন যিখন আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ যিখন অৰণ্য, বা সেইখনৰ নিচিনা গোটেইখিনি প্ৰায় পৰিৱেশটো, সেইটো কাৰণে পূবৰ এমাজন বুলি কোৱা হয়। সেইখন আছে আমাৰ অসমৰ ওচৰতে মেঘালয়ত মৌচিনৰাম, য'ত পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি বৰষুণ হয়। তেনেকুৱা পৰিৱেশ এটা হোৱাৰ পিছতো কিয় পাহাৰবিলাকত বৰ্তমান বনজুইৰ দৰে ঘটনা সংঘটিত হৈ আছে? আপোনালোকে কি ভাবে জনাব এইটো বিষয়ে কমেণ্ট কৰি নিশ্চয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।